ইমান দিনৰ কষ্টৰ ফল সাৰ্থক হোৱা যেন লাগিল অৱশেষত মুখ খুলিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইখিনিতে এটা কথা এইবোৰ কথা কৈ থাকিবলৈ মন নাযায় আচলতে পাতিবলগীয়া বিষয় বুলিও নাভাবোঁ এনেকুৱা ভিডিঅ' নবনাওঁ কিন্তু নকলে ভুল হ'ব ভুল মানে ৰং মেছেজ এটা গুচি যাব যিটো হৈ আছে আজি নীল আকাশ আৰু ভৃগু কাশ্যপ দুয়োকে একেলগে সাঙুৰি কথা কেইটামান কম দুয়ো ব্যস্ত বুলি জানো হয়তো মোৰে কথাখিনি তেওঁলোকে শুনিবলৈ সময় নাথাকিব পাৰে কিন্তু কৈ দিছোঁ কথাখিনি দুয়োৰে মই ভাল অনুৰাগী হয় গান শুনো দুয়োৰে ভাল লাগে এতিয়া কথা হ'ল তেওঁলোকৰ অনুৰাগী বহুত আছে বহুতে তেওঁলোকক এই আইডিয়েল বুলি হেৰি কৰি লয় মানি লয় আৰু বহুতে অনুকৰণ কৰে তেওঁলোকৰ লাইফ ষ্টাইলটো বা তেওঁলোকে কিবা এটা যদি কথা কয় সেইটো ফ'ল' কৰে মানে মানুহে বহুতে কৰে গতিকে কিবা এটা বাইট কিবা এটা মেছেজ এটা দিয়াৰ আগত যদি সেই বিষয়টোৰ বিষয়ে অৱগত নহয় মোৰ মতে মনে মনে থকাটোৱে ভাল চাইলেঞ্চ ইজ দ্য বেষ্ট অপশ্যন যিহেতু তেওঁলোকক বহুতে অনুকৰণ কৰে অনিলদাই এনেকৈ ক'লে দেই সেইটোকে আঁকোৱালি ল'ব নহয় মানে বাৰু কথাটো তেওঁলোকৰ মুখত যদি ৰং মেছেজ এটা গুচি যায় সেইটো মানে আপোনাৰ গোটেই ছ'চাইটিত আপোনাৰ এইটো স্প্ৰেড হৈ যায় তেওঁলোকৰ সৰু কথা এটাও বহুত দূৰলৈ গুচি যায় আৰু সেই বাৰ্তাটো যদি ভুল বাৰ্তা হয় ছ'চাইটিত এটা বেয়া ইম্পেক্ট পৰে নিগেটিভ ইম্পেক্ট এটা পৰে ডাইৰেক্টলি নপৰিলেও ইনডাইৰেক্টলি পৰি যায় কিন্তু আজি ৰাতিপুৱাৰ পৰা কিন্তু দুয়োৰে নিউজ আপোনাৰ আহি আছে আৰু এই পেজবিলাকত বহুতে ট্ৰল কৰিছে বহুতে বুলি নহয় গোটেই চবেই ট্ৰলে কৰিছে বুলি ক'ব লাগিব সেইকাৰণে ইমানকৈ ট্ৰল কৰি থকা দেখি মই এটা পষ্ট কৰিলোঁ ইমানকৈ ট্ৰল কৰি নাথাকিব বুলি তেওঁলোক সংগীত জগতত ব্যস্ত থাকে সেইটো কাৰণে হয়তো কিছুমান বিষয়ৰ সৈতে তেওঁলোক অৱগত নহ'ব পাৰে সেনেকৈ বুলি মই পষ্ট এটা কৰিলোঁ তাৰপিছত কামত ব্যস্ত হৈ গ'লোঁ তাৰপিছত ইমানেই নটিফিকেশ্যন আহিছে মানে প্ৰত্যেকেই মানে এজনেও ভালকৈ কোৱা নাই প্ৰত্যেকেই গালি দিছে বেয়া বেয়া মন্তব্য কৰিছে তাৰপিছত মই ভাবিলোঁ কিনো কৈছিলেনো ভিডিঅ' মানে নিউজটো মানে যিহেতু স্ক্ৰল কৰি থাকিলে আহি থাকেতো এটাৰ পিছত এটা নিউজ ইটোৰ পাছত সেইটো এই নিউজবিলাকে বাজিবলৈ ধৰিলে তাৰপিছত মই ভালকৈ শুনি চাওঁচোন বোলো কিনো ক'লে শুনিলোঁ তাৰপিছত তাত আমাৰ ৰবিদায়ো কমেণ্ট কৰিছে আৰু গোটেই ভাৰতৰ ভিতৰত ইণ্ডিয়াৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য হয় কেনেবাকৈ যদি ৰাইজৰ ৰোষত পৰিবলগীয়া হয় ক্ষমা খুজি তত নাপায় কিন্তু পাছত কেনেবাকৈ যদি ৰাইজৰ ৰোষত পৰিবলগীয়া হয় পাছত ক্ষমা খুজি তত নাপায় কিন্তু যতীনদাৰ কথা মনত আছে চাগে কি অৱস্থা হৈছিল আজিলৈকে ইমান ধুনীয়া ধুনীয়া ছবি চিনেমা ৰিলিজ দিছে তথাপিও কিন্তু এখন ছবিও এতিয়ালৈকে ভালকৈ সেইটো পৰ্যায়লৈ যাব পৰা নাই কাৰণ এটা সময়ত ৰাইজৰ ৰোষত বৰ বেয়াকৈ পৰিছিল ৰাইজৰ যিটো ক্ষোভ সেইটো আজিও মনত আছে সেই খংটো এতিয়াও আছে যে সেইকাৰণে বহুতে এতিয়ালৈকে যতীন দাক মনে প্ৰাণে সেই আগৰ নিচিনাকৈ আঁকোৱালি ল'ব পৰা নাই আচলতে আৰু সেইকাৰণে ছবিবিলাক এতিয়া ইমান ভাল মই গোটেইখন ছবি চাইছোঁ কিন্তু এখন ছবিও এতিয়ালৈকে ৰাইজৰ মনটো জয় কৰিব পৰা নাই আচলতে সেই আগৰ পুৰণা খংটো থাকি যোৱাৰ কাৰণে আৰু যতীনদাৰ নিচিনা অসমীয়া বোলছবি জগতত অভিনয়ৰ ক্ষেত্ৰত এজ এ লিড এক্টৰ হিচাপে যতীনদাৰ নিচিনা অভিনয় কৰা দ্বিতীয়জন নাই আদিল হুছেইন তেওঁলোকৰ কথাটো বেলেগ সেইটো এটা বেলেগ পৰ্যায়ৰ হৈ যায় কিন্তু বৰ্তমানলৈকে যতীনদাৰ নিচিনা সমান ভাল অভিনয় কৰিব পৰা এজ এ লিড এক্টৰ হিচাপে অসমত এতিয়ালৈকে কিন্তু হোৱা নাই কোনো এজনো তাৰপিছত এই কমলৰ নামটো আহে মোৰ এই কথাখিনি কোৱাৰ উদ্দেশ্য এইটোৱে যে অসমৰ ৰাইজে যদি কাৰোবাক মনে প্ৰাণে আঁকোৱালি লয় বা অন্তৰৰ পৰা ভাল পায় বহুত বেছিকৈ ভাল পাই যায়
আৰু কেনেবাকৈ যদি ৰোষত পৰিবলগীয়া হয় সি কিন্তু ক্ষমা খুজিও তত নাপায়, কেনেও হাত সাৰিব নোৱাৰে। গতিকে এই সামাজিক মাধ্যমত ফটককৈ কিবা এটা কৈ দিব নালাগে। সেইকাৰণে মই এই ভিডিঅ'টো মই কথা ক'বলগীয়া আছিলে বেলেগ, ইয়াতে ইমান দীঘল হৈ গ'ল। গতিকে এইখিনিকে কৈ ৰাখিছোঁ আৰু বিশেষ নকওঁ আৰু বহুত দীঘল হৈ গ'ল ভিডিঅ'টো। ধন্যবাদ।